বেল্টৰ পিচটো কাটিবৰ কাৰণে চাওক এই দুয়োটা পিচ সমান জোখত এনেদৰে মিলাই লৈছোঁ। দেখিছেনে? এইটো পিচ কাগজখনত সমান জোখত মিলাই লৈ দ্বিতীয় ভাগটো এনেদৰে মিলাই লৈছোঁ। মাজত অকণো গেপ নথব। দেখিছেনে? এনেদৰে আপোনালোকে মিলাই ল'ব আৰু শ্বেপটো আঁকি ল'ব। এতিয়া চাওক ইয়াতে মই দুয়োটা পিচৰে শ্বেপটো আঁকি লৈছোঁ। আজি মই আপোনালোকক অকণমান বেলেগ ধৰণে ব্লাউজ কাটিংটো কৰি দেখুৱাইছোঁ যাতে সকলোৱে ব্লাউজ কাটিংটো কৰিব পাৰে। বহুতে এই বেল্টৰ পিচটো কাটিবলৈ অসুবিধা পায় বা কাটিব নোৱাৰে, সেইকাৰণে মই বেল্টৰ পিচটো অকণমান সহজ পদ্ধতিৰে আপোনালোকক কাটি দেখুৱাইছোঁ। দেখিছেনে? এনেদৰে মই শ্বেপটো ইয়াতে আঁকি ল'লোঁ। এতিয়া চাওক কান্ধৰ পৰা 4.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু আৰ্মহোলৰ এই কোণটোৰ পৰা 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ, এইফালেও 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালে 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক এই আটাইকেইটা বিন্দু লগ লগাই মই শ্বেপটো দি ল'ম। খুব সহজ হয় এনেকৈ বেল্টৰ পিচটো কাটি উলিয়াবলৈ। দেখিছেনে? এনেদৰে মই আটাইকেইটা বিন্দু লগ লগাই ফুট দি শ্বেপটো মিলাই লৈছোঁ। বেল্টৰ এই অংশটো অকণমান বেকা বেকি হ'লেও কোনো ধৰণৰ কথা নাই, কিন্তু আৰ্মহোলটো সঠিকভাৱে মিলাব লাগিব। দেখিছেনে? শ্বেপটো মই আকৌ ধুনীয়াকৈ মিলাই ল'লোঁ। বেল্টৰ পিচটোৰ জোখমাখখিনি কৰি ল'লোঁ। এতিয়া মই বেল্টৰ পিচটো কাটি ল'ম। বেল্টৰ পিচটো কাটি ল'লোঁ আৰু চাওক যদি আপোনালোকে ৰাউণ্ড ডিঙিটো এই বেল্টৰ পিচটো লগাব বিচাৰে তেনেহ'লে লগাব পাৰিব। এতিয়া চাওক চুইটহাৰ্ট নেকৰ ডিঙিটো কেনেকৈ কাটিম। চুইটহাৰ্ট নেকটো কাটিবৰ কাৰণে প্ৰথমে চাওক মই ডিঙিৰ জোখটো লৈ লৈছোঁ। ইয়াতে ডিঙিটোৰ কটা দিছোঁ মই 7 ইঞ্চি আৰু চাওক আৰ্মহোল ছাইডৰ ফালে মই 4 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। আঁচডাল টানি লোৱাৰ পাছত চাওক অকণমান মই শ্বেপ এটা দি লৈছোঁ। যদি আপোনালোকে শ্বেপটো দিবলৈ অসুবিধা পায় তেনেহ'লে এনেকৈও কাটি দিব পাৰিব। শ্বেপটো দিলে দেখিবলৈ অকণমান ভাল লাগে, সেইকাৰণে মই শ্বেপ এটা দি লৈছোঁ। আৰু চাওক যদি আপোনালোকক 7 ইঞ্চিতকৈও বেছি কটা লাগে তেনেহ'লে কটা দিব পাৰিব। এতিয়া চাওক কমকৈ কেনেকৈ কাটিব লাগে মই কাটি দেখুৱালোঁ আৰু চাওক এতিয়া অকণমান মই বেছিকৈ কটা দিছোঁ। 8.5 ইঞ্চি জোখত মই ডিঙিটো কটা দিছোঁ। এতিয়া চাওক এই বিন্দুটোৰ পৰা মই অকণমান শ্বেপ এটা দি লৈছোঁ। 8.5 ইঞ্চিতকৈ বেছি কটা দি নিদিব, তেতিয়া বহুত বেছি কাট খাই যাব। আৰু যিগৰাকীয়ে মোক এই ফৰ্মাটো অৰ্ডাৰ কৰিছে তেওঁক অকণমান কটা লাগে কাৰণে মই 8.5 ইঞ্চি কটা দিছোঁ। বাকী আপোনালোকে যদি কম কটা দিব বিচাৰে তেনেহ'লে 7 ইঞ্চি জোখত কটা দিলে হৈ যাব। আৰু দেখিছেনে? এনেকৈ শ্বেপ এটা দি লৈছোঁ। এনেকৈ যদি ব্লাউজ কাটিংটো কৰা হয় নতুনকৈ শিকাসকলৰ চিলাওঁতে কোনো ধৰণৰ অসুবিধা নহয়, সেইকাৰণে মই এনেকৈ এই ব্লাউজ কাটিংটো কৰি দেখুৱাইছোঁ। আৰু চাওক জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া মই কাটি ল'ম। চুইটহাৰ্ট নেকত চিলাবলৈ হ'লে প্ৰথমে চাওক এই দুয়োটা পিচ এনেকৈ চিলাই ল'ব। তাৰ পাছত বেল্টৰ পিচটো ইয়াৰ ওপৰতে এনেকৈ চিলাই দিব। চিলাওঁতে সদায় আৰ্মহোলটো মিলাই ল'ব, তেতিয়া ব্লাউজটো ধুনীয়াকৈ চিলাব পাৰিব। আৰু চাওক যদি আপোনালোকক বেছিকৈ কটা লাগে তেনেহ'লে কটা দিবৰ কাৰণে 8.5 ইঞ্চিত যে মই ডিঙিৰ জোখটো লৈ লৈছিলোঁ ইয়াতে মই এই অংশটো কাটি দিছোঁ। দেখিছেনে? এনেকৈ কাটি লোৱাৰ পাছত চাওক এই দুয়োটা পিচ প্ৰথমে এনেকৈ চিলাই ল'ব লাগিব। চিলাই লোৱাৰ পাছত বেল্টৰ পিচটো ইয়াৰ ওপৰত এনেকৈ চিলাই দিব। চিলাওঁতে সদায় আপোনালোকে আৰ্মহোলটো মিলাবলৈ চেষ্টা কৰিব। আৰ্মহোলটো মিলোৱাৰ লগে লগে বাকীখিনি ধুনীয়াকৈ মিলিয়ে যাব। আৰু চাওক ইয়াতে মই ডিঙি কটা দিছোঁ 6 ইঞ্চি। কান্ধটো যেতিয়া চিলাম কান্ধটো চিলাওঁতে 0.5 ইঞ্চি সোমাই যাব, বাকী থাকিব 5.5 ইঞ্চি। 5.5 ইঞ্চিতকৈ ডিঙিটো বেছি কাটি নিদিব, তেতিয়া বহুত বেছি কাট খাই থাকিব। আৰু চাওক ব্লাউজটো কেনেকৈ চিলাব অকণমান দেখাই দিছোঁ। এইটো হৈছে পিঠিৰ ভাগটো আৰু এইটো হৈছে সন্মুখৰ ভাগটো। চাওক সন্মুখৰ ভাগটোৰ আৰ্মহোলটো মই এনেদৰে মিলাই ল'লোঁ। মিলাই হোৱাৰ পাছত দ্বিতীয় ভাগটো এনেদৰে আৰ্মহোলটোৰ শ্বেপটোৰ সৈতে সমান জোখত মিলাই ল'লোঁ। মিলাই হোৱাৰ পাছত চাওক বেল্টৰ পিচটো ইয়াতে এনেকৈ মিলাই লৈছোঁ। দেখিছেনে? মুঠতে আপোনালোকে যেতিয়া এই ভাগটো চিলাব সদায় আৰ্মহোলটো মিলাবলৈ চেষ্টা কৰিব আৰু ব্লাউজটো ধুনীয়াকৈ চিলাব পাৰিব।